हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকসকলে বহুত বেছি ভালে আছে আৰু ময়ো বহুত বেছি ভালে আছো আৰু এতিয়া মানে সকলো কামখিনি কৰি আহিলো আৰু ধুনিয়াকৈ গাটো ধুই আহিলো এতিয়া মানে বাইদেউৰ ঘৰত যাম কাৰণ আমাৰ ভাগিনৰ মোৰ মানে ভাগিনজনী আজি বাৰ্থডে আছে বাৰ্থডে খাব যাম আৰু ৰাতিপুৱা মানে বাইদেউ কৈছিলে যিমান পাৰো সিমান সোনকালে ৰাতিপুৱা যাবা দিছে একেবাৰে গতিকে এতিয়া 8:30 বাজি গ'ল আৰু এতিয়া বাইদেউৰ ঘৰত যাম বাৰ্থডে খাব আৰু দিনটো কি কৰোঁ কি নকৰোঁ সকলোখিনি দেখাই যাম গতিকে ভিডিঅ'টো বহুত ধুনীয়া ভিডিঅ' এটা হ'ব গৈ আছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিল গতিকে বলক মই এতিয়া ওলাই কিনে আপোনালোকক আৰু দেখাই আছো বাইদেউৰ ঘৰ গৈ পাই আপোনালোকক দেখাম আৰু গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি আমাৰ মাতুৰ বাৰ্থডে আৰু মুখত আমাৰ মাতুৰ ইমান খুন হৈ গৈছে না কেনেকৈ খুন হৈছে মাতু পৰি 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 কত কিংকে যেটা কৈছে কিংকা জানো দে কিংকে পঢ়িছিলা দা বুলি হতে স্কুলত যাতে না কত আৰু কত খুন হৈছিল Happy birthday Matu. Thank you. Serot ka? Thank you. Thank you me ko. Thank you me. Matu gai ru na gan thate ma ahiye bisu pai na. Phat tat khai pai aisu. Bujiso. Buja na rakhe? Mukke na light na. Hello. Hello, তোমাৰ যে অসুবিধা তুমি দেখো ডাঙৰ হনাই কিয় তোমাৰ হেপী বাৰ্থডে শ্বেয়াৰ কিয় কৈছো না ডাঙৰ হনাই দে কৈছো আৰু ভৰিত ক'ত খুনিছিল চা নালু এনে চাইছো এনে চাং ৰবা ফাৰিছে না তুমি দিবা দে তুমি দে লাহাক কেলাৰে লাবিনা সাকাইছি না মই তুই দুপালি মই ঘৰত যাবছি যাম দে দুপা যদি মই দুপা পাকা দিম দে দুপাইছা তুমি দুপাও নাই দে তুমি এনে কৈছা পৰি বেচাৰি খুন হৈছে না আজি স্কুলত যা নাই না চি দিবা বহিবা নোৱাৰাই না পাৰা উঠে বেছে বেলেগ আনিছে অলপ লিপষ্টিক দেখা নিছে এই জ্যাকেটটো দিছোঁ আমি কিন্তু মানে তাহা অৰ্ডাৰ দিবা দিছিলোঁ আহোঁগে অৰ্ডাৰ দি আনিছে এইটো জেকেটটো তাহাৰ পচন্দ মতে আনিবা দিছিলোঁ আনি একদিন তাই পিন্ধিছোঁ মানে বাৰ্থডে নহওঁতে যাত্ৰীছে তাই ৰাস চাবা গৈছে সিনামতো যাত্ৰী চাই খং উঠছে কিন্তু মানে যাত্ৰাই কিয় যাত্ৰা ভাল লাগে তুমি আজিহে পিন্ধিব লাগিছিল দিলোঁ হয় নহয় ভাল লাগছি সঁচাকৈ থেংক ইউ এটা কৈ দিয়া থেংক ইউ কিয় থেংক ইউটো কৈছা কচোন জেকেটটো দিয়া কাৰণে না বাইদেউ মোক পুৱাই মাতুৰ বাৰ্থডে কাৰণে আজি পুৱাই খুব পুৱাই ভাৰিছিল আৰু মই আহিয়ে পাইছোঁ মোটামুটি 9টা বজাত আহি পাইছোঁ বেছি জেগাটো নহয় ওচৰতে ঘৰ আৰু আহি পাই মানে কি বাইদেউ এতিয়া গ'ল কিবা গোটৰ মিটিং আছে গোট মিটিঙত গ'ল আৰু মোক এতিয়া মানে কামত লোকে দি গৈছে তাই আৰু মই এতিয়া বাইদেউৰ ৰুমটো ধুনীয়াকৈ চাফা কৰি আছোঁ আৰু চাফা কৰি উঠি দেখাই আছোঁ ৰ'ব এই ৰুমটো দেখা পাইছে না ৰুমটো ধুনীয়াকৈ চাফা কৰোঁ আৰু চাফা কৰি ৰুমটো মুচোঁ সাৰি মুচি ধুনীয়া কৰোঁ তাৰপিছত আৰু আপোনালোকক দেখাই আছোঁ আৰু বাইদেউৰো আহি পোৱাৰ পিছত বাইদেউৰো বহুত কাম আছে গতিকে কেকো বনাব গতিকে কেক বনাই বৰ্তমান অলপ মানে বনাই থৈ দিছোঁ অলপমান আৰু বাকী অলপমান কিবা কিবি কৰিব আছে আৰু সেইখিনি আপোনালোকক দেখাই আছোঁ মাতো গা ধুই দি আনলো মানে গা ধুই দিলোঁ আৰু এতিয়া
কিম দি দিওঁ কিম না না নাহে হয়নে নাহে এতিয়া ক্ৰীম দিম তাৰপিছত এইটো পিন্ধি দিম তাৰপিছত অলপমান যুঁজি থাকিম ভৰি ভাঙিব চাওঁ ভৰি ওখানে সেই আনিছে চাল গৈছি আৰু চাল জানায়ে বেছি ওলাবা পুলিচ আনি সিমান দিবা লাগে মুখত ধুই দি যা ধুই দি মুখ দেখাচোন মুখখন ধুই দিম নেকি বৰ ঠাণ্ডা হাতখন ঠাণ্ডা ইটা মানে গেল আলে নকৰবা তুমি যে বাগান দিবা লাগিব ইটা যাবা লাগা বলে ইচ্ছা লাগিছে ঠিক আছে খাইছে তুমি চাবিটো খাইছে শান্তি নহয় মোৰ চুচা তাই নিচে চুচ পাব দে চুচা নিচে চুচা নিচে মা মাৰব নহ'লে ভৰিখন নকচে ইয়াতেহে নাখাব এটা সদায় আনবা লাগে আনছো দে আৰু এনেই লগা বুলি ধৰিব পাৰি না বাইদেৱে আমাৰ ভাত বনাই আছে ইয়াতে বনাই নাই দে বানাই আছে আলু ভাজা আৰু নতুন আলু আনছে কিনি সৰু সৰু আলু ধুনীয়াকৈ ভাজি আছে আৰু এই খাব লাগিব মজা আছে আৰু এইফালে কিবা কবি ভাজিছে কেকটো কেতিয়া বনাবি না আজি কেকটো নহ'ব সময়ৰ অভাৱ সময়ে নাই আৰু এইটো কেকটো বনাবা আছে দুপৰীয়া ভাত বনাই আছে এতিয়া যেতিয়া কোনোবা কৈ দে তই ভাতখিনি বনাই দিবা নদলি না হৈছে আৰু তেনে এতিয়া এখন কাঁহী আছিল এতিয়া থকা কাঁহীখনৰ খোৱা হ'ল এতিয়া থকা কাঁহীখনৰ খোৱা হ'ল মাটোতকৈ পাছত খাইছিল এইটো এটা পাছত খাইছিল উঠি গৈছিল এইটো এটা পাছত খাইছিল খোৱা হ'ল এতিয়া উঠি যাব এইটোৱে প্ৰথমতে খাইছিল এতিয়া খাই হোৱা নাই ইমান বাকী আছে আৰু এই খালোঁ চব বেলেগ দিব তোমাক চাই চাই ইমান দেৰি লাগে তোমাৰ খাওঁতে ইমানটা খা হ'ল এবাৰ মায়েৰো খা হ'ব মা ভাত লৈছে মায়েৰো খা হ'ব এবাৰ দেউতাৰো খা হ'ব আৰু আঞ্জা লাগে তোমাক জ্বালা নাযাতে জ্বালা পিছ বাকী ডেঞ্জাৰ হয় কিয় কম মই এই ডাবৰটোত ভাত খাই লাজ কৰিছি ডাবৰত ভাত নাখায় নেকি হা আমি নাখাই আজি একো নহয় না কেক বনা মানুহ এটা গুচি গৈছে আৰু 2 নম্বৰটো এটি 1 নম্বৰত মাক দেখাব লাগনা ভিডিঅ' 2 নম্বৰত ময়ো গুচি আছিলোঁ 20 মিনিটমান হাতত দি উঠি এবাৰে বাইদেউ আৰু মেখেলা চাদৰ পিন্ধি আহিছে ধুনীয়াকৈ সাজি কাচি আহি কিনে এতিয়া বাইদেউ ঘটি আছে মানে ক্ৰীমখিনি বনাবৰ কাৰণে বাপৰে বহুত টাইম মানে ইনকে ঘুটিয়ে থকা বস্তু এতিয়া মানে কি হৈ অহা নাই আৰু হয় না নহয় ঠিক নাই ইয়াত আজি নাইদু নহ'লে চেষ্টাটো কৰি থাকিম হয় না চেষ্টাটো অব্যাহত আছে আৰু 1 ঘণ্টা বোলে ঠগি চগি হৈ বোলে পুঠি চাটো পৰা আৰু বোলে ঘৰকে পুঠি পৰা আৰু
নহয় নহয় তেতিয়া তেতিয়া ৰজনী অ নহয় কেক কাটবা লাগব এতিয়া নঠগি ভাঙবা নাই নহয় আৰু কেকটো বান্ধি আছো বান্ধ খনে বোলে নহ'লে নাই চিম্পুলকে কিবা এটা কৰি থওঁ চিম্পুল নহ'লে নহয় এইগিলা মানে কিবা কিবি কৰি থৈ দিছে এইবিলাক মানে কথাই কি কৰে তাকে নিশ্চয় কি একে বধাই কাটা পৰা যাব ধুনীয়াকৈ ময়ো ধুনীয়াকৈ মুখ হাত ধুই আহোঁ মানে ক'লা মলা কৰি গৈছোঁ একবাৰ ৰাতিপুৱা যি গা ধুই আৰু যে মুখ হাত ধোৱা নাই এতিয়া মই মুখ হাত ধুই আহোঁ আৰু ধুনীয়াকৈ ময়ো মানে ধুনীয়া হৈ আহোঁ আৰু তাৰপিছত আৰু দেখাই আছোঁ ৰ'ব কেকটো হয় না নহয় ৰখা লাগে তিনিটামান বজাৰ পৰা এনেকৈ ফুটি আছোঁ গোটা গোটা লাগছে তোহাঁতো ক'ত থলি চাবি আছে তাতে এটা হালা গোটাটো বহি আছে আৰু এইফালে আমাৰ মাতৃ ধুনুকৈ কাপোৰ পিন্ধি গৈছে এইযোৰ লেহেংগা আছিল মাতৃ পিন্ধা ফ্ৰকটো লেহেংগাৰ পৰা মাকে ফ্ৰক চিলাই দিছে তাই ধুনীয়াকৈ ধুনীয়া লাগছে ফ্ৰকটো মাতো আৰু এইফালে এই কেকটো গাইছ কিমান বিচাক একদম কেনেন গোটা কৰি লৈছোঁ আৰু এইগিলা দেখা নাই খোৱাই গৈছে পুৰি গৈছে মোৰ হাতৰ পৰা এইগিলা ৰ'বা মনে মনে থকা নাই কি একদম পুৰা এই ঘুটনা বাঢ়ি দিল পুৰি গৈছে একেবাৰে মোৰ খুটতে নাইছোঁ তোৰ হাতত ইমানে গৰম উঠি দিছোঁ মই আগতে খালো মোকে আৰু একদম শেষত দেখাইছোঁ কেকটো একদম কমপ্লিট হোৱাৰ পিছত দেখাই আছোঁ তাৰপিছত চাব গতিকে অলপমান টাইম ৰখি যাওক হয় নাই মাতো অলপ ক ভিডিঅ'টো শেষলৈকে চাই থাকক বোলে ক তেতিয়াহে চাব ক মাতো তুমি ক'লেহে ক'ব চাব ক ভিডিঅ'টো হৈ থাকা শেষলৈ চাবা ক কিয় তুমি ক'ব লাগে তোমাৰ বাৰে কাম নাই তোমাৰ কাম নাই এইফালে মাদাৰত ঠগি বাটা হৈছে মাত্ৰ চাকি তাকি দিবা চব মানে দেৰি কৰি থৈ দিছে আৰু এইফালে আমাৰ মেডামে বনাই আছে কেক ইফালে মাতৃ চাই আছে মায়াকক ইফালে আবু তামোল খুন্দি থকা বুলি বোলো দেখাই দিওঁ তামোল খুন্দা হ'ল নেকি এই খুঁজছে মই তামোল খুন্দি আছোঁ লোকে মাৰাটো লৈ আহিলোঁ এইবিলাক মানে ভাজিব এইগিলা খানা যোগাৰ আৰু ইফালে কাটি কুটি ৰেডি কৰিছে ইফালে মই ঘুটি থাকোঁতে ইফালে আহাৰ কাটা হৈছে আৰু ইফালে আমাৰ মায়ো আহিছে খোজ কাঢ়ি যেনেকৈ ভাবছিলোঁ তেনেকৈ কেকটো বনাব নোৱাৰিলোঁ আৰু এইবাৰে প্ৰথম যিহেতু বাইদেউ বনাওঁ আগতে বনাইছিল এনে সেইকে আৰু এইবাৰ যেনেকৈ ভাবছোঁ সেনেকৈ নহ'ল তথাপিও বহুখিনি হৈছে আৰু এয়াই আৰু এইফালে মাত্ৰ পেহীয়েকে আৰু মাহীয়েকে মিলি মানে এইখিনি জেগা ধুনীয়াকৈ সজাইছোঁ কাৰণ এইখিনি জেগাতে কেক কটা হ'ব গতিকে এইখিনি জেগা অলপমান ধুনীয়া কৰোঁ মানে বিশেষ একো কৰা নাই আৰু বেলুনো নাছিল কেইটামান এনে মাতৰ আনি থোৱা বেলুন আছে সেইকেইটাই বোলে ধুনীয়াকৈ সজাই দিওঁ আৰু আমি এতিয়া সজাই আছোঁ এই যিটো সুখ দুখ এইটো আমাৰ কাইলৈ দৈৱে মানে ভগৱানে হাই দে হাই এইজনী আমাৰ মাতুৰ লগ আৰু তুমি মাতুক বাৰ্থডে দিছোঁ না মাতো চাইকেল এখন দিছে স্কুলত চলাই যাব মাতো এইখন চাইকেল না মাতো যাবা না যাবা দে এইখনত চলাই যাবা দে এইফালে আলু ভাজি আছে ভিন্দই ধুনীয়াকৈ আলু ভাজা আৰু খিচাৰি আজি কি শাক মোকে দম দি আছে নেকি ভিন্দই এয়া দিছি নাই আলু ভাজি জীয়াকৰ জন্মদিনত চাই তাই দিয়া অলপ আনিবাগে খঙত থকা আনবাইচোন পুঠি পৰা হ'ল আৰু এতিয়া কেক কাটিব লাগে গতিকে ব'লক গোটেইকেইটা একেলগে কেক কাটো
তাইক মই কলা খাই দিয়া মাতো তলত থা, তলত। মাক খাই দিয়া নিজে খাবার কি হয় তাই বাইদেউ ডাঙৰ কৰি দেই বঢ়িয়া বঢ়িয়া আৰু পাকো দিয়া পাক খাই দিয়া এই ভিডিঅ' নেট বেংকিং ইউটিউবত মই এই জিমুটিটো সঁচাকৈ নিফুটাই তোমাক মই থৈ দিম দে ক'ত থৈ দিয়া কত আছিল গা গৰম পানী আছে ৰ তোৰ ভাগটো বেছিকে কৈছা নেকি তোৰ ভাগটো বেছিকে কৈছা নেকি মোৰ ডাঙৰ পিচ বাকী কথা সৰু সৰুকে কৈছি তাইৰ পিচটো ডাঙৰকে মানে কৈছি আৰু চেলকা কেইটা হাতখন মিঠাই আৰু কেক আৰু এইও কেক কেক চাহেদি এই কেকো বানৰ কেকো এই চাহৰ জেগাত চাহ ৰেডি হৈ গ'ল আৰু সকলোকে এতিয়া চাহ খাব দিওঁ তাৰপিছত দি দিম পায়স আৰু পায়সো বনাইছে মানে গতিকে পায়সো দি আহোঁ মই ফটো কৰি আছা নেকি ভিডিঅ'টো 18 মিনিট দীঘল হ'লে আৰু বেছি দীঘলীয়া নকৰোঁ আৰু ইফালে ভিতৰতো ভাত মানে খিচাৰি খাই আছে আৰু বাহিৰতো খাই আছে আৰু আমাৰ মাটোৰ বাৰ্থডে হৈছে মানে কি 23 নৱেম্বৰ আৰু ভিডিঅ'টো দিয়াত মোৰ মানে পলমো হ'ব পাৰে কাৰণে তাৰিখটো কৈ দিছোঁ আৰু আজিলৈ বাই বাই